নমস্কাৰ এভৰিৱান, আকৌ এবাৰ আপোনালোক সকলোকে ৱেলকাম জনাইছোঁ আপোনালোকৰ নিজৰ চেনেল চাই উইথ চিনেমালৈ। এটা সৰু নিউজ লৈ আহিছোঁ। যিহেতু আমি সকলোৱে জানো বৰ্তমান টাইমত বানৰ যোনটো বিভীষিকা চলিছে উজনি নামনি চবতে গোটেই অসমত, আৰু আমি যোৱাকালি গুৱাহাটীখনতো দেখিছোঁ যে গোটেই গুৱাহাটীখন প্ৰায় বানত বুৰিয়ে আছিল। আৰু এই বানৰ কাৰণে যোনটো ৰূপ বানে বৰ্তমান লৈছে বিশেষকৈ উজনিৰ ফালে, সেইটো কাৰণতে XYZ যোনখন মুভি আহিবলগীয়া আছিল হিমাংশু প্ৰসাদ দাস ছাৰৰ 24 জুলাইত, সেই মুভিখন পোষ্টপন কৰা হৈছে। আজি এটা নিউজ ওলাইছে, তেওঁলোকৰ টিমৰ ফালৰ পৰা এখন নটিচ এখন জাৰি কৰা হৈছে। এতিয়া এইটো লিখি দিয়া নাই যে মুভিখন নেক্সট কেতিয়া ৰিলিজ হ'ব, কিন্তু মুভিখনৰ ৰিলিজ ডেট আছিল 24 জুলাই। এই মুভিখন এতিয়া পোষ্টপন কৰা হৈছে। এতিয়া এই কথাটো চাব গ'লে খুব বেছি এপ্ৰিচিয়েবল, বহুত বেছি ভাল কাম এইটো, বিকজ এনেকুৱা এটা টাইমত মুভি এখন ৰিলিজ দিয়াটো অলপমান বেলেগ টাইপৰ ফালে গুচি যায় কথাটো। তো এইখিনিয়ে, ইয়াতকৈ বেছি আৰু দীঘল নকৰোঁ ভিডিঅ'টো। আপোনালোকে নিশ্চয় নিউজটো পাইছে অলৰেডি, ফেচবুকত বা ইউটিউবতে হওক। আমি ভাবিলোঁ আমাৰ অডিয়েঞ্চখিনিকো নিউজটো দিয়াটো ভাল। দেখা যাওক, মুভিখন অৱশ্যে হয় বহুত উৎকণ্ঠা দি বাট চাই আছিলোঁ। মুভিখন যিহেতু বহুত ভাল হ'ব বুলি এটা আভাস এটা আহি গৈছিল। দেখা যাওক নেক্সট কেতিয়া ৰিলিজ হয়, ৰিলিজ হ'লে নিশ্চয় চাব যাম আৰু আপোনালোকৰ ওচৰলৈ ৰিভিউটো লৈ আহিম। আজিলৈ আহিছোঁ, ধন্যবাদ, গুড বাই।